নিজান ৰাতি চাৰিওফালে আন্ধাৰে আৱৰি আছিল। হিয়া তাতে অকলে অকলে বহি আকাশৰ ফালে চাই আছিল। হঠাৎ কাৰোবাৰ হাতৰ স্পৰ্শত ঘূৰি চাই দেখে সেয়া অইন কোনো নহয়, নিবিৰহে। হেমেকা চকুহালি মচি তাই তাক মাত লগাইছিল। অহ নিবিৰ, তুমি কেতিয়া আহিলা? অথনিৰে পৰা চিঞৰি আছো তোমাক। কি চিন্তা কৰি কান্দি আছা ইয়াত অকলে অকলে? সেই একেবোৰেই। সদায় কওঁ হোৱাটো হৈ গ'ল, এতিয়া আৰু সেইবোৰ ভাবি কান্দি জানো কিবা লাভ আছে? নাই অ', একো লাভ নাই। হ'লেও জানো মনটোক বুজাব পাৰিছো? কেনেকৈ পাহৰি যাওঁ তুমিয়ে কোৱাচোন নিবিৰ। চোৱা হিয়া, সকলো আমি বিচৰাৰ দৰে নহয়। সেইবোৰ ভাবি নিজক কিয় কষ্ট দি আছা? নিজৰ ভৱিষ্যতৰ কথা ভাবা। এনেকৈ কান্দি থাকিলে তুমি একো নোপোৱা। আপোনালোকৰ নিশ্চয় জানিব মন গৈছে এই নিবিৰনো কোন আৰু হিয়ানো কোন। জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী আধৰুৱা মৰমবোৰ। নিবিৰ হিয়াতকৈ 2 বছৰমান ডাঙৰ আছিল। চাকৰি সূত্ৰে সি হিয়াৰ লগত চিনাকি হৈছিল। হিয়াতকৈ সি ডাঙৰ যদিও সিহঁতৰ আচৰণবোৰ কিন্তু বন্ধুৰ দৰেই আছিল। ইটোৱে আনটোৰ লগত সকলোবিলাক কথাই শ্বেয়াৰ কৰিছিল। পাৰ্টি হওক বা ক'ৰবাত ফুৰিব যোৱা, দুইটা কিন্তু সকলোতে একেলগে। সিহঁতৰ গ্ৰুপত যদিও 5টামান বন্ধু আছিল, হ'লেও নিবিৰ কিন্তু হিয়াক লৈ অলপ বেছিয়ে পজিটিভ আছিল। তাইও একেই। মুঠতে গা বেয়া হওক বা বেলেগ কিবা, সকলোতে নিবিৰ আৰু হিয়া একেলগে। চাকৰি সূত্ৰে সিহঁত ঘৰৰ পৰা যিহেতু দূৰত আছিল, সেইবাবে প্ৰয়োজন হ'লেই হিয়াই নিবিৰক আৰু নিবিৰে হিয়াক কল কৰিছিল। এনেবোৰ কথাৰ বাবেই হিয়াৰ ব্ৰেকআপ হৈছিল সাগৰৰ লগত। সাগৰে ভাল নাপায় এইবিলাক। তাইৰ জিএফে এনেকৈ বেলেগ ল'ৰাৰ লগত ক্ল'জ হোৱাটো সি অলপো পচন্দ নকৰিছিল। হিয়াই কিন্তু সাগৰৰ এইবোৰ কাণ্ড অলপো ভাল নাপায়। তাই কয় ফ্ৰেণ্ডশ্বিপ আৰু ৰিলেশ্যনশ্বিপৰ মাজত বহুতো ডিফাৰেঞ্চ আছে। নিবিৰ আৰু মইতো জাষ্ট ফ্ৰেণ্ডছে। ভাল পোৱা মানে এইটো নহয় ন যে তোমাৰ লগতে মই এনি টাইম কথা পাতি থাকিম বা তোমাৰ লগতে থাকিম। মোৰোতো এটা লাইফ আছে, মোকোতো অলপ প্ৰাইভেচি লাগে। মোৰো মন যায় ন মোৰ ফ্ৰেণ্ডছবিলাকৰ লগত টাইম স্পেণ্ড কৰিবলৈ। তুমিতো তোমাৰ গাৰ্লফ্ৰেণ্ডছবিলাকৰ লগত চিল কৰি ঘূৰি ফুৰা, মইতো তোমাক একো নকওঁ। সি তেতিয়া একো ক'ব নোৱাৰি মৌন হৈ ৰৈ যায়। ব'লা ব'লা, এতিয়া ভিতৰলৈ ব'লা, বহুত ৰাতি হৈ গ'ল। ব'লা ব'লা।
কাইলৈ আকৌ অফিচো আছে নহয়। অঁ এতিয়াহে মানে চেঞ্জটো আহিছে তাইৰ অফিচ আছে বুলি।